হাই ফ্ৰেণ্ডছ, দেৱশ্ৰীজ কিচেন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাম কঁঠালৰ মুচি। বলকচোন তেনেহ'লে ৰেচিপিটো আৰম্ভ কৰোঁ। ইয়াৰ বাবে আমি লৈছোঁ কঁঠাল এটা আৰু ডাঙৰ আলু দুটা। আলুখিনি মই সৰুকৈ কাটি লোৱা নাই, কাটি ল'লে বেছি বইল হৈ যাব, সেইকাৰণে গোটাকৈ ৰাখিছোঁ। এতিয়া কঁঠাল আৰু আলুখিনি কুকাৰত দি বইল কৰি উলিয়াম। কুকাৰৰ দুটা চিটি মৰাৰ পিছত আলু আৰু কঁঠালখিনি উলিয়াই ল'ম। বইল কৰা আলুখিনি সৰুকৈ কাটি লৈছোঁ। লগতে পিঁয়াজ, জলকীয়া, তেজপাত, বিলাহী আৰু আদা নহৰুৰ পেষ্ট ৰেডি কৰি লৈছোঁ। এতিয়া তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজ দুটা, জলকীয়া তিনিটা আৰু তেজপাত এইখিনি দি ভাজি থাকিম অকণমান। অলপমান গোটা জিৰা দি লৈছোঁ। এতিয়া আদা নহৰুৰ পেষ্টখিনি দি ল'ম। লগতে অকণমান ধনিয়া গুড়ি, জিৰা গুড়ি দি ভালকৈ এইখিনি ভাজি থাকিম। কাটি লোৱা বিলাহীখিনি দি ল'ম। এইখিনি ভালকৈ মিলাই থাকিম। বিলাহী মই এটা দিছিলোঁ। বিলাহীখিনি গলি যোৱালৈকে ভাজি থাকিব। এতিয়া বইল কৰা আলুখিনি দি লৈছোঁ। লগতে কঁঠালখিনিও দি ল'ম। কঁঠালখিনি এনেকৈ বইল কৰি ল'লে অতি কম সময়ৰ ভিতৰতে কঁঠালৰ মুচি ৰেডি হৈ যায়। আপোনালোকৰ যদি কেতিয়াবা খৰখেদা থাকে এনেকৈ বনাই খাব পাৰে। এইখিনি ভালকৈ মিক্স কৰি ল'ব। সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। লগতে প্ৰয়োজন অনুসৰি অকণমান হালধি দি ল'ব। এইখিনি ভালকৈ মিক্স কৰি ল'ব। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকে। এতিয়া অকণমান পানী দি লৈছোঁ। পানী বেছিকৈ নিদিব যিহেতু কঁঠাল আৰু আলুখিনি আগতে বইল কৰি ওলোৱা হৈছিল। পাঁচ মিনিটমানৰ কাৰণে ঢাকনিখন দি লৈছোঁ। এতিয়া অলপমান জলকীয়া গুড়ি দি ভালকৈ মিলাই ল'ম। কঁঠালখিনি নমোৱাৰ আগতে অলপমান গৰম মছলা দি 1-2 মিনিটমানৰ কাৰণে মিলাই ল'ব।
কঁঠালৰ মুচি খাবলৈ মাংসৰ দৰেই হয়, আপোনালোকে বনাই খাবচোন। কঁঠালৰ মুচি আমাৰ ৰেডি হৈ গ'ল। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।